हेलो गाइस, वेलकम टू मानी ब्लग्स। आशा करो आपलोक भाले आछे। आज मैं आइছোঁ तेजपुरলৈ चित्रलेखा उद्यान, जी पार्क खूब धुनिया, एकदम बहुत धुनियाके सजाइছে আৰু আমি ইয়াত আহিছোঁ। আপোনালোকে চাব পাৰে, এইফালে আছে খুব ধুনীয়া দৃশ্য। আৰু আপোনালোকে নিশ্চয় ৰামায়ণ চাইছে। আৰু এইফালে আছে ৰামায়ণ সুবৰ্ণখা, এইফালে আছে ৰাৱণ, এইফালে আছে নৰসিংহ, বহুত মানে একদম পুৰা মানে প্ৰতিমূৰ্তিখিনি বনাই থৈছে। আৰু এইফালে আছে ফ্লাইটত আমি উঠিব যাম এতিয়া। আৰু এই ভাইটিক লৈ চলো ভাইটি চলো। আৰু এইফালে আছে পুখুৰী, খুব ধুনীয়া একদম, ইয়াত মানে ভাল লাগে। আৰু ইয়াত নাও চাও চব আছে বাৰু। আৰু আমি যাম ফ্লাইট উঠিবৰ কাৰণে। ইমান সৌন্দৰ্য, ইমান ধুনীয়াকৈ মানে একদম কাচি থৈছে পাৰ্কখন, বহুত ভাল লাগে। আৰু ইয়াত আমি মানে কেতিয়াবা আহি থাকোঁ। আৰু ভাইটিক লৈ আহিছোঁ আমি। ঐ এইটো ঘোঁৰা চলাইছাচোন হেলমেট লগাই পেলাই ভাইটি। এই মই চলাম, চাওঁ ধৰচোন মোবাইল ধৰ, হেলমেটটো চাওঁ। আজি মই ঘোঁৰা চলাম। আজি মই মানে এইটো ঘোঁৰাটো চলাম হেলমেট লগাই পেলাই। এইবোৰ অলপ ওচৰত এক্সিডেণ্ট হৈ যাব পাৰে। ফাইনেলি খুব ভাল লাগিছে ইয়াত আহি, খুব ধুনীয়া পৰিৱেশ। যিটো এখন নামী ঠাই আমাৰ এই তেজপুৰখন, বহুত ধুনীয়া লাগে আৰু খুব সৌন্দৰ্যৰে ভৰা। ইয়াত শ্ৰীকৃষ্ণৰ সময়ৰ পৰা এই ঠাইডোখৰ আমাৰ তেজপুৰ বুলি জনা যায়। আৰু খুব ধুনীয়া পৰিৱেশ, এইফালে মানে খুব ভাল লাগে একদম আহি পেলাই। সেইকাৰণে আজি আমি আমাৰ চিত্ৰলেখা উদ্যানখনত আমি ফুৰিবৰ কাৰণে ভাইটিক লগত লৈ আহিছোঁ। আৰু ইমান ধুনীয়া ঠাইখনত এইফালে আছে বহিবলৈ জাগা, আৰু এইফালে আছে আমাৰ তাৰমানে এই ভাৰতখনৰ মেপ। এইফালে আছে ভাৰতখনৰ মেপ। অসমখন সেইটো আছে, অসমখন গোটেই ভাৰতত এইফালে গৈ আছে অসমখন, ইয়াত আছে। আৰু এইফালে হাঁহ আছে, আৰু এই জাপি আছে খুব ধুনীয়া। আৰু এইফালে আছে ভাইটি হাতত হেলমেট লয়। আৰু এইফালে আছে পুখুৰী। আৰু আমি যাম কিবা এটা খাবৰ কাৰণে, খুব ধুনীয়া কিবা এটা খাই ল'ম ন। চলো খা লেংগে। এইফালে আছে কি হাঁহ এইটো কচোন বাবু। আৰু ইয়াৰ মাজতে আপোনালোকক ধুনীয়া মানে এটা ছাইডৰ পৰা ভিউটো আপোনালোকক মই দেখাবলৈ চেষ্টা কৰি আছোঁ। এই ফিল্ডৰ পৰা চাওক গোটেই ভিউটো, এই সিপাৰৰ পৰা আমি সোমাইছোঁ। আৰু এইফালে আহিছোঁ, নাওখিনি আছিলে, মই উঠিম বুলি কৈছোঁ, ভাইটিয়ে নুঠো বুলি কৈছে। খুব ধুনীয়া। এইটো ভাইটি চা, তাক মই নাওত উঠিম বুলি কৈছোঁ, ই নুঠো বুলি কৈছে। সেইটো কাৰণে মোক অকলে উঠিব মন নগ'ল, আৰু নহ'লে নাওটো অলপ চলাবৰ মন আছিল। আৰু এইফালে আছে মধুৰিআম গছ। আৰু এইফালে ল'ৰা ছোৱালী ঘূৰি আছে। আমাৰ মানে আমি কি কৰিম আৰু, দুজনে ভাইটিকে লৈ ঘূৰি আছোঁ আৰু নেকি হয় কি নহয়। বহুত খং উঠি আছে, মোৰ নাওত উঠিব পৰা নাই। ইয়াতে মানে বস্তু তাৰমানে এই যে ইয়াত পৰি জমা হৈ পানী, এই মাছ, পুঠি মাছ ওচৰত দেখি পাইছে নাই মাছ ন, পুঠি মাছ। ইয়াতে আপোনালোকক বস্তু এটা দেখাবলৈ বিচাৰিছোঁ। তাৰমানে এই পুৰণা বস্তু, এইবিলাক এই অশোক চক্ৰ নিচিনা দেখি পাইছে, পুৰণা শিল, য'ত এইখিনি ভগৱানৰ দিনৰ সময়ৰে বস্তু। এইবিলাক এই শিলবোৰ এতিয়া এইবিলাক ধুনীয়াকৈ সাজি কাচি থৈ দিছে। এই শিলবোৰৰ কিছুমান মহত্ব আছে, আৰু এই বস্তুখিনি আজি খুব মানে ধুনীয়াকৈ ৰাখি দিছে। প্ৰিয় দৰ্শকসকল, মই আপোনাক অলপ দূৰৰ পৰা বস্তু এটা দেখাম। কি হয় আপোনালোকে জনাব। ভাইটি এইফালে মোবাইলটো লৈ যা। এইটো বস্তু চাওক, পুৰা ধুনীয়াকৈ আহিছে ৰাউণ্ডকৈ। এইটো হ'ল গণেশ বাবা হাতী, তাৰমানে একদম খুব লোহাৰে বনোৱা। আৰু এই ফিল্ডত এই বস্তু খুব ধুনীয়াকৈ বনাইছে, বহুত ভাল লাগিছে চাই। আৰু গোটেই মহলটো চাইছোঁ, একদম বহুত ক্লিন, বহুত ভাল লাগিছে। এই তেজপুৰ খুব মানে এটা ঐতিহ্যৰ, এইটো পুৰণি ঠাই,
খুব নামী ঠাই আমাৰ এই তেজপুৰখন। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো নিশ্চয় ভাল পাব। বস্তু আপোনালোকক মই দেখাব বিচাৰিছোঁ, চাগে আপোনালোকে একদম মানে ভাবিব এখন তেজপুৰৰ হয় নে ক'ৰ হয়। চাওক এইয়া ক'ত মানে এটা একদম খুব ধুনীয়া ঠাইত আহিছোঁ যেন লাগিছে। ৱাহ খুব ভাল লাগিছে, একদম মানে মজা যেন এনেকৈ লাগিছে ক'ত স্বৰ্গত আহিছে যেন লাগিছে। এই শিলেৰে বনোৱা বস্তুখিনি চাওক। ৱাহ ইয়াত এখন ডাঙৰ মূৰ্তি আছে ভিতৰতে। এয়া শিলেৰে বনোৱা মূৰ্তি, বিশ্বাস নকৰিব আপোনালোকে। চাওক এইখনেই হ'ল তেজপুৰ। গোটেই ভিউটো দেখাই দিছোঁ, খুব ধুনীয়া লাগিছে। এই চাওক এই মূৰ্তিখিনি আপোনাক চাই আচৰিত নালাগে জানো? চাওক খুব ধুনীয়া শিলেৰে বনোৱা, সেইবিলাক বৰ আগৰে বস্তু, আগৰ পুৰণা বস্তু। চাওক এই হেলমেট ভাইটি, আৰু এইটো চাওক দেখাইছিলোঁ আপোনালোকক, খুব ধুনীয়া। এইখনেই হ'ল চিত্ৰলেখা উদ্যান। আপোনালোকে আহিব চাব, খুব ভাল এখন একদম তেজপুৰৰ সুন্দৰ ঠাই। চাওক গোটেই ভিউখিনি চাওক।